হাই গাইজ সুপ্ৰভাত এতিয়া মই বৰ্তমান উপস্থিত আছো মানে আমাৰ ঘৰৰ পৰা ওলাই আহিলো আৰু মই এতিয়া মই ঠাইত মানে ফুৰিব যাম ফুৰিব মানে এইটো আজি তো গম পাই আজি খাউনৰ মানে দুমাহী আজি হ'ল যেটো খাউনৰ মাহ শেষ বাবাৰ ওচৰত যাম দৰ্শন কৰিব একদম মহামৃত্যুঞ্জয় মন্দিৰ নগাঁও বলকচোন বাৰু আপোনালোকে কি দেখাব পাৰো আৰু চেষ্টা কৰিম বলক এই আমাৰ গাড়ী আহি গ'ল এতিয়া গাড়ীত আমি উঠিম এইটো বাবু চাইছে ডাঙৰ বাবু কিয় ডাঙৰ বাবু আহি গ'লো আমি এতিয়া বঢ়িয়াকৈ যাম নগাঁও এতিয়া মই সৰু বুটু পানীৰ বটল লৈ আছে এনে খাব পানী আমিও খাব লাগিব কাৰণ আজি গৰম বহুত যথেষ্ট গৰম ঘৰৰ মাজত আমি ফুৰিব যাব ওলাইছো একদম পুৰা মৃত্যুঞ্জয় মন্দিৰ এতিয়া আমি আহি ব্ৰহ্মপুত্ৰ ব্ৰিজ পালো মানে শৰাইঘাট দলং আৰু প্ৰায় 2 ঘণ্টামান বাদ আৰু যাব লাগিব আমি 1 ঘণ্টা পাৰ কৰিলো ইয়াতে আৰু জালুকবাৰীত লিখা আছে ইয়াৰ পৰা মানে 133 কিলোমিটাৰ যাব লাগিব দে আৰু আৰু আমি আহি এনেকৈ যোৰাবাটৰ টাৰ্ণিং পালো যোৰাবাটৰ টাৰ্ণিংটো পালে মানে কিবা শ্বিলং যেন অনুভৱ হয় আৰু মানে পাহাৰ একদম পুৰা একা বেকা ৰাস্তা শ্বিলং যেনে লাগে আৰু পুৰা শ্বিলঙত মই গৈ পোৱা নাই কিন্তু লংপু যাই পাইছো যাম আৰু কেতিয়াবা মানে মই সাধাৰণ ভাত এইটো মানে চক বুলি ক'লো আৰু চকটোৰ নামটো কি নাজানো কিন্তু এইফালেদি শ্বিলং যায় মানে আৰু এইফালে চিধাই আকৌ গ'লে আকৌ পৰা মানে আপাৰ আছাম আৰু নগাঁও শিৱসাগৰ তিনিচুকীয়া চব আৰু এইফালে আজিৰ পৰা মানে শাওনৰ মাহ শেষ সেইটো কাৰণে পুৰা মানুহ বলবমত পুৰা যায় আছে শিৱ মন্দিৰত মানে চবে পুৰা গৈ আছে আৰু পুৰা খোজকাঢ়ি আৰু ঠিক আমিও সেইদৰে গৈ আছো মৃত্যুঞ্জয় মন্দিৰত মানে শিৱ মন্দিৰত এইবিলাক মানুহ মানে আমাতকৈ মানে বহুত দূৰৰ পৰা আহিছে মানে ট্ৰাক লৈ ইয়াতে মানে ৰেষ্ট লৈছে পুৰা খোৱা লোৱা চব ব্যৱস্থা কৰিছে আৰু এই ৰাস্তাৰ ফুলবিলাক ইমান ধুনীয়া লগা আছে আমি মানে বহুত টাইম মানে গাড়ীত জাৰ্ণি কৰি আহিলোতো মানে অলপমান ভাগৰ লাগিছে তাৰ কাৰণে আমি মানে দেহাটো সতেজ কৰাৰ কাৰণে ইয়াতে ধুনীয়াকৈ গাখীৰ দিয়া চাহ একাপ খাওঁ মোৰ কাৰণে এইটো ৰাস্তা আজি নতুন প্ৰথম হিচাপে আজি মই প্ৰথম বস্তু এটা দেখা পালো মানে মেইন হাইৱে ৰাস্তাৰ কাষে পুৰা দোকানবিলাক দি আছে এই দোকানবিলাকত মানে চব বাবতৰে আৰু খৰাহি দুকুলা চালনী মাছ মাৰা জাকৈ খালৈ পল মানে চব আৰু বিভিন্ন ধৰণৰ চব বাঁহৰ বেতৰে আৰু ধুনীয়া ভাল লাগিছে আমাৰ পিছফালে এখন বাছ এখন আহিছে মানে বাছখন দেখিলে কিবা মই জুবিনদাক দেখা যেন লাগে এইখন জুবিনদাৰ ফটো কি ধুনীয়াকৈ দেখিলে কিবা ভাল লাগে আৰু আবেগ এটা আহি যায় পুৰা বিকাশ দাস মানে মালিকজনৰ নাম আৰু বিকাশ দা একদম ভাল ধুনীয়া কাম এটা কৰিছে ভাল লাগে ধন্যবাদ বিকাশ দা এই মানে ভিডিঅ'টোৰ জৰিয়তে মন্দিৰত যোৱা মেইন টাৰ্ণিং পইণ্টটো পালো আমি এইটো আৰু এনেকৈ আহি আমি এতিয়া দাদা আমাক মানে স্বাগতম জনাইছে গাড়ী পাৰ্কিঙৰ কাৰণে আমি ইয়াতে গাড়ীখন পাৰ্কিং নকৰোঁ কাৰণ আমি ইয়াৰ পৰা বহুখিনি খোজকাঢ়ি যাব লাগিব গতিকে আমি অলপমান আগত ৰাখোঁ এই দাদা কেইজনে মাতি ইয়াতে বাৰু থৈ দিওঁ ইয়াতে পাৰ্কিংটো কৰি লওঁ যিহেতু আমি দাদাহঁতৰ কাষতে আমি গাড়ীখন পাৰ্কিং কৰোঁ দাদাহঁতৰ পৰা আমি মানে নৈবেদ্য প্ৰসাদ ফুল তুলি সেইখিনি ল'লোঁ ইয়াৰ পৰা আমি ধুনীয়াকৈ আৰু যাত্ৰা কৰিলোঁ মেইন মন্দিৰলৈ এতিয়া মই কি ক'ম মানে এইবাৰে প্ৰথম আহিলোতো মন্দিৰত বহুত ভাল লাগিছে হাই গাইজ আমি ফাইনেলি আহি পালোঁ এতিয়া বৰ্তমান মৃত্যুঞ্জয় মন্দিৰ নগাঁও চাওকচোন বলক আৰু আমি যাওঁ আৰু ধুনীয়াকৈ মানে কি হ'ল ভিতৰত মানে তাত ধূপ চাকি জ্বলাব নিদিয়ে তাৰ কাৰণে আমি বাহিৰত ইয়াতে মানে এটা মন্দিৰৰ দৰে এতিয়া বনাই দিছে ধুনীয়াকৈ ইয়াত হোম চুম পুৰা হয় ইয়াতে মানে আমি ধূপ চাকিখিনি জ্বলালোঁ আৰু সকলোৰে আমি আশীৰ্বাদ বিচাৰিছোঁ সবে ভালে থাকক কুশলে থাকক
ওপৰত লৈ যাই আছোঁ। ওপৰত মানে তাত বৰুৱা হয় আৰু তলত মানে খোৱা হয় আৰু তলত, তাৰপিছত তলত যাম। এতিয়া আমি দাদা বৌ আমি চবকেইটা লগ লাগি এতিয়া প্ৰসাদ খালোঁ। এই আমি মহাপ্ৰভুৰ ভোগ গ্ৰহণ কৰিলোঁ ধুনীয়াকৈ। সঁচাই বহুত ভাল হৈছে, ধুনীয়া হৈছে। আৰু আপোনালোকে আহিলে ইয়াতে মানে এইখিনি ভোগ নোখোৱাকৈ নাযাব আৰু এইখিনি ভোগ খাই কিনে আপোনালোকে মানে ভাত তাত যি খাই খাব আৰু গাইছ। এতিয়া আমি দৰ্শন কৰিলোঁ, ভোগ খালোঁ, প্ৰসাদ খালোঁ, চব খালোঁ। এতিয়া বৰ্তমান আমি বাই বাই দিলোঁ। এতিয়া আমি যাওঁ। এতিয়া আমাৰ বৌ, এতিয়া আমি দৰ্শন কৰি কেনে লাগিল? বঢ়িয়া, বহুত ভাল লাগিল। এতিয়া গৰমটো অলপ লাহে লাহে দিছে আৰু আপোনালোকৰ যোনে মানে অহা নাই ইয়াতে আহিব, ভাল লাগে, ধুনীয়া আৰু ভিতৰত ঠাণ্ডা আছে কিন্তু বাহিৰত গৰম। আহি যাব, একো নাই। এতিয়া আমি বৰ্তমান ভিডিঅ'টো এটা সামৰি মাৰিলোঁ। বাই বাই।